নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছো। মই জাহিদুল ইছলাম। আপোনালোকে চাই আছে ভয়েস অফ কলকাছিয়া। এই ভয়েস অফ কলকাছিয়াত আজি এটা বিতৰ্কিত বিষয়ৰ ওপৰত আলোচনা কৰিব বিচাৰিছো। সেয়া হ'ল অসম চৰকাৰৰ জনসংখ্যা নীতি। এই জনসংখ্যা নীতিক লৈ সম্প্ৰতি ৰাজ্যব্যাপী এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এই বিতৰ্কৰ মাজত সোমাই পৰিছে ইয়াৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমল। মৌলানা বদৰুদ্দিন আজমলৰ এই বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে জানু খাই উঠিছে ধৰ্মীয় সংখ্যালঘু লোকসকল। সম্প্ৰতি এই বিষয়টোক লৈ ধৰ্মীয় সংখ্যালঘু অঞ্চলত সৃষ্টি হোৱা প্ৰতিক্ৰিয়া জানিবলৈ চাই থাকক আমাৰ এই সম্পূৰ্ণ ভিডিঅ'টো। আৰু যিসকল বন্ধুৱে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলক আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিছোঁ। আহক আমি আৰম্ভ কৰোঁ এই সমগ্ৰ ভিডিঅ'টো। সম্প্ৰতি অসম চৰকাৰৰ যিটো জনসংখ্যা নিয়ন্ত্ৰণ আইন, দুটাৰ অধিক সন্তান হ'লে তেওঁলোকে চৰকাৰী কোনো চাকৰি বাকৰি নাপাব। আৰু ইয়াৰ বিপৰীতে ইউডিয়া প্ৰধান বদৰুদ্দিন আজমলৰ যিটো প্ৰতিক্ৰিয়া বা মন্তব্য, মোৰ মতে হৈছে কি আচলতে দুটাই ঠিক নহয়। কাৰণ অকল চাকৰি বাকৰিৰ কাৰণে মানে জনসংখ্যা নিয়ন্ত্ৰণ কৰিব লাগে এইটো কথা নহয়। এজ এ হ'ল আমাৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে। ইয়াতে যিটো মৌলানা চাহাবে যিটো কথা কৈছে, এই কথাত যদি আমি মানে হয় ভৰ দিওঁ তেনেহ'লে ভাৰতবৰ্ষত একেবাৰে জনবিস্ফোৰণ হৈ যাব। ইণ্ডিয়া অকুপাইজ অনলি 2.4% ল্যান্ড অফ দ্য ৱৰ্ল্ড, বাট ইট বেয়াৰ্ছ মোৰ দেন 17% পপুলেশ্যন অফ দ্য ৱৰ্ল্ড। ইয়াৰ পৰা আমি লক্ষ্য কৰিব লাগিব, যদি আমি আৰু 8জন 10জন কৈ সন্তান আমি বনাই থাকোঁ, সকলোৱে যদি আমি এইখিনি সৃষ্টি কৰোঁ, তেনেহ'লে আমাৰ দেশখন একেবাৰে ভাৰসাম্যতা বিনষ্ট হৈ যাব। গতিকে ভাৰসাম্যতাৰ ফালে লক্ষ্য ৰাখি প্ৰত্যেকেই আমি দুটা সন্তানত সীমাবদ্ধ থকাটো উচিত বুলি মই বিবেচনা কৰোঁ। অসম চৰকাৰে জনসংখ্যা নীতি নিৰ্ধাৰণ কৰিছে। সেয়া হ'ল দুটাতকৈ অধিক সন্তান জন্ম হ'লে কোনো ব্যক্তিয়ে চৰকাৰী চাকৰি লাভ কৰিব নোৱাৰিব। লগতে কোনো ব্যক্তিয়ে দুটাতকৈ অধিক সন্তান হ'লে নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। এই লৈ সমগ্ৰ অসমব্যাপী এক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। এই প্ৰতিক্ৰিয়াৰ মাজতে ইয়াৰ প্ৰধান বদৰুদ্দিন আজমলে বিতৰ্কত সোমাই পৰিছে। বদৰুদ্দিন আজমলে চৰকাৰৰ এই নীতিক বিৰুদ্ধাচৰণ কৰিছে আৰু বদৰুদ্দিন আজমলে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক উচতনিমূলক মন্তব্য আগবঢ়াই তেওঁ কৈছে যে সন্তান জন্ম হোৱাৰ কৃতিত্ব ওপৰৱালাৰহে আৰু এয়া আমাৰ ধৰ্মীয় সংখ্যালঘুসকলে যিয়ে যিমান পাৰে সন্তান জন্ম দিবই আৰু এই চৰকাৰৰ নীতি আমাৰ ধৰ্মীয় সংখ্যালঘুসকলে নামানে। কিন্তু বদৰুদ্দিন আজমল ডাঙৰীয়াৰ এই বক্তব্যত সম্প্ৰতি ধৰ্মীয় সংখ্যালঘুসকলৰ মাজত কি ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত হৈছে চাওক ৰাইজৰ মুখেৰে। চৰকাৰে যিটো সিদ্ধান্ত লৈছে যে জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যি পলিচি, আৰু বদৰুদ্দিন আজমল চাহাবে যি কথাটো কৈছে যে তেওঁলোকে সন্তান জন্ম দিব, তেওঁলোকৰ ব্যক্তিগত কথা। মোৰ মতে মানে চৰকাৰৰ যিটো জনসংখ্যা নীতি, এই জনসংখ্যা নীতিটো আচলতে ঠিক নহয়। আৰু বদৰুদ্দিন আজমল যিটো কথা কৈছে মই সেই ক্ষেত্ৰতো একমত নহয়। কাৰণটো হৈছে সমগ্ৰ ভাৰতবৰ্ষত আজি জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত শিক্ষা দীক্ষা অন্যান্য ক্ষেত্ৰত মানুহৰ শিক্ষা দীক্ষাৰ ওপৰত যদি গুৰুত্ব দিয়া নাযায়, চাকৰি বাকৰিৰ ক্ষেত্ৰত যদি গুৰুত্ব দিয়া নাযায়, কেৱল জনসংখ্যা বৃদ্ধি কৰিলেই সমস্যাটোৰ সমাধান কিন্তু নহয়। গতিকে মই ভাবোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াই যিটো কথা কৈছে, তেওঁ আচলতে কোন দৃষ্টিত কৈছে সেইটো মই ক'ব বিচৰা নাই, কিন্তু এই মন্তব্যটো মোৰ মতেদি ঠিক হোৱা নাই। হয়, এয়া আছিল একাংশ সচেতন ব্যক্তিসকলৰ মন্তব্য। লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামেও আগবঢ়াইছে এক প্ৰতিক্ৰিয়া। চাওক আশ্ৰাফুল ইছলামে কি কয়। জনসংখ্যা নিয়ন্ত্ৰণ সময়ৰ আহ্বান। জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে আইনৰো প্ৰয়োজনীয়তা আছে, কিন্তু কেৱল কঠোৰ আইন প্ৰণয়নেৰে জনসংখ্যা নিয়ন্ত্ৰণ কৰা সম্ভৱ নহয়। জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে সকলো লোককে উপযুক্ত শিক্ষা, উপযুক্ত স্বাস্থ্যসেৱাৰ নিশ্চিত ব্যৱস্থা চৰকাৰে কৰিব লাগিব। সমাজৰ পৰা দৰিদ্ৰতা নিৰ্মূল কৰাৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগিব। পৰিয়াল পৰিকল্পনাৰ যিসমূহ আঁচনিসমূহ আছে সেই আঁচনিসমূহ গাঁৱৰ ভিতৰুৱা এলেকাসমূহলৈকে, চৰ চাপৰি বা বাগানৰ এলেকালৈকে লৈ যাব লাগিব। আৰু জনসংখ্যা বৃদ্ধিৰ যি কুফল সেই সম্পৰ্কে জনগণক আচলতে আমি সজাগ কৰি তুলিব পাৰিব লাগিব।
লাগিব তেতিয়াহ'লে আচলতে প্ৰকৃত অৰ্থত আমি জনসংখ্যা নিয়ন্ত্ৰণ কৰিব পাৰিম জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে যি কঠোৰ আইন প্ৰণয়নৰ কথা চৰকাৰে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে সেই আইনখনৰ বিৰোধিতা কৰিবলৈ গৈ ইউডিএফ প্ৰধান তথা ধুবুৰীৰ মাননীয় সাংসদ বদৰুদ্দিন আজমল জাহাঙ্গীৰে যি বক্তব্য প্ৰদান কৰিছে সেই বক্তব্য পশ্চাদমুখী সেই বক্তব্য আচলতে মৌলবাদী সেই বক্তব্য আচলতে আত্মঘাতী আমি এনেকুৱা বক্তব্যৰ তীব্ৰ প্ৰতিবাদ কৰিছো আৰু নিন্দা কৰিছো আৰু আশা কৰিছো অসমৰ মুছলমান সমাজখনে এনেকুৱা বক্তব্যক নাকচ কৰিব আৰু অতি সুখৰ খবৰ যে ইতিমধ্যে ছ'চিয়েল মিডিয়াত কথাটো ভাইৰেল হৈ পৰিছে আৰু অসমৰ মুছলমান সমাজৰ গৰিষ্ঠ সংখ্যক লোকে আজমল সাহেবৰ এনেকুৱা পশ্চাদমুখী চিন্তা এনেকুৱা মৌলবাদী চিন্তা এনেকুৱা আত্মঘাতী যি বক্তব্য প্ৰদান কৰিছে তাৰ বিৰোধিতা কৰিছে আমি একে সময়তে এই কথাটোও কিন্তু নিশ্চিত কৰিব বিচাৰিছো আৰু চৰকাৰখনলৈকে দাবী উত্থাপন কৰিব বিচাৰিছো এই আইনখন বলবৎ হোৱাৰ আগত যিখিনি আমি লোক আছো সেই লোকসকল যাতে এই আইনৰ দ্বাৰা ক্ষতিগ্ৰস্ত নহয় এই আইনৰ দ্বাৰা প্ৰভাৱিত নহয় সেই কথাটোও কিন্তু আমি একে সময়তে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে হয় এয়া আছিল বিভিন্নজনৰ মতামত বদৰুদ্দিন আজমলে চৰকাৰৰ সেই জনসংখ্যা নীতি উপলুঙা কৰি এই লৈ পেলাই ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক জনসংখ্যা বৃদ্ধি কৰিবলৈ এক প্ৰকাৰ উচতনিমূলক মন্তব্য আগবঢ়াইছে বুলি একাংশ ৰাইজে ক'ব খুজিছে সম্প্ৰতি ৰাজ্যব্যাপী যি জনসংখ্যাৰ বিস্ফোৰণ ঘটিছে এই লৈ সমগ্ৰ দেশব্যাপী এক চিন্তাৰ কাৰণ হৈ পৰিছে যদিও এনে ক্ষেত্ৰত মৌলানা বদৰুদ্দিন আজমলে আগবঢ়োৱা এই মন্তব্যক লৈ সমগ্ৰ অসমব্যাপী এক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ছ'চিয়েল মিডিয়া প্ৰিণ্ট মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়া য'তেই হওক সকলোতে মৌলানা বদৰুদ্দিন আজমলৰ এই বিতৰ্কিত মন্তব্যক লৈ চলিছে চৰ্চা চৰকাৰৰ জনসংখ্যা নীতি আৰু মৌলানা বদৰুদ্দিন আজমলৰ এই বিতৰ্কিত মন্তব্য আপোনালোকে কি মতামত আগবঢ়ায় সেয়া আমাৰ এই ভিডিঅ'ৰ কমেণ্টত জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু যিসকল বন্ধুৱে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেখেতসকলে অনুগ্ৰহ কৰি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু সকলো ভিডিঅ' সকলোৰ আগত পাবলৈ বেল আইকনটো ক্লিক কৰি ৰাখিবলৈ আমি সকলোকে অনুৰোধ জনাইছো আজিৰ কাৰণে এই ভিডিঅ'টো ইমানে সামৰিছো জয়